Hey guys, welcome to my YouTube channel. বৰ্তমান আছো ঘৰত আৰু যোৱাকালি গুৱাহাটীৰ পৰা আহিলো। মোৰ বৰ্তমান ঘৰটো গুৱাহাটীটো ঘৰ এনেকুৱা হৈ আছে। তো ঘৰত আছো বৰ্তমান আৰু এতিয়া আহিছো নদী এখন কেকৰ দোকান। তো কেক ল'ব আহিছো আজি বাৰ্থডে আছে। তো কাৰ বাৰ্থডে আছে ভিডিঅ'টো সেইকলৈকে চাই দিও কৈ আছো বাৰু। তো তাৰ আগতে কেকটো লৈ লও। মজা কেক আছে এতে। কেকটো পেকিং কৰিব দিছো। আমি মিষ্টি দৈ খাই লও অলপ। মিষ্টি দৈ খাই আছো বাহিৰত আৰু ভিতৰত কেকটো পেকিং কৰিব দিছো। তো লৈ ললো কেক। এতিয়া ডাইৰেক্ট ঘৰত গেলি গৈ থাকো। কেকটো দেখি আজি মোৰ বাৰ্থডে বুলি নাভাবিবা। আজি মোৰ বাৰ্থডে নহয়। আজি ইমৰান কাৰ ছোৱালীৰ 1 বছৰ কমপ্লিট হল। সৰুকৈ এটা কেক আনিলো। গোটেইবোৰ লগ হৈ কাটিলো। বহুত বেছি ভাল লাগিল। আৰু এতিয়া গৈ আছো দমদমা মৃন্ময় ভ্লগ আছামিছৰ ঘৰত। তো আমি দুয়ে আজি ক'বাত গৈ আছো, মানে এটা ঠাইত গৈ আছো। যোৱাৰ আগতে হেলমেট আৰু তালা চাবি আৰু বাইকৰ চাবি। তো আমাৰ ঘৰত বৰ্তমান কোনেও নাই। তালাটো মাৰি থৈ যাব লাগিব। তো বলক তে বেছি দেৰি নকৰি এতিয়া তো আহি দেখা পালো দুজন ল'ৰা, আমাৰ গাঁৱৰে ল'ৰা। তহঁত ক'ত যাবা আহিছা? গুৱাহাটী। বহুত দিনৰ মূৰত লগ পালো। ভাই বহুত দিন হল তোমাকো দেখা নাই, দেখিলো ভাল লাগিল বহুত দিনৰ মূৰত। হা এতিয়া ক'ত? এতিয়া মই দমদমা যাব আহিছো কিবা এটা ভিডিঅ'ৰ কাৰণে। তো আহি লগ পাম আৰু। তো সিহঁতে আগে গ'ল। মই এতিয়া অলপ মটো ভ্লগ কৰিম। মটো ভ্লগ কৰি গৈ থাকিম। ভ্লগ বহুত দিনৰ মূৰত হেলমেটত মোবাইলটো লৈ মটো ভ্লগ কৰি আছো। সেই যে হাফলং ৰাইডত গৈছিলোঁ তেতিয়াই কৰিছিলোঁ, তেতিয়াৰ পৰা কৰাই নাছিলোঁ। আৰু আজি তো এইখিনিতে তেলটো শেষ হ'ল আৰু জাগাত তেল শেষ গৈছে। তেল ডিপুও পাইছোঁ, তেলো শেষ হৈ গ'ল। মানে তেলটো ভৰাই লৈ ৰ'ব এতিয়া 150। তেল ডিপুত তেলটো ভৰাই ললো আৰু এনেকুৱা লাভ ভাল। তেল ডিপুও পাইছো, তেলটোও শেষ গৈছে। আৰু হেলমেটত মোবাইলটো লৈ গ'লে মানুহবোৰে চাই থাকে মোৰ ফালে, মানে কি হ'ব নাজানো। এইটো ভাল লাগে কিবা এটা চাই থাকিলে। তো এতিয়া গৈ থাকো ডাইৰেক্ট দমদমা। আৰু সিহঁতে ক'ত বা গ'ল, আগত গ'ল চাগে। তো মিনমাক লৈ আহিলো ঘৰৰ পৰা। আৰু মিনমাৰ বুকুত আজি এটা বেগ আছে কিয়া এটা আছে আৰু আজিকালি ধুনি আছে না ধুনি ধনিহলে আজি কিবা এটা হ'ব গৈ আছে মিনমাৰ। ভিডিঅ'টোৰ শেষত গম পাব বা টাইটেল থাম্বনেল চাই নিশ্চয় গম পাইছে কি হ'ব। কি মানে এইটো কিবা আছে নেকি? কিবা আছে আৰু গোবৰীয়া সাৰপ্ৰাইজ ন। বলকতে যাই থাকো। এতিয়া গৈ থাকো অমেয়াপুৰত গেলি তাতহে আছে মেইন দোকানখন। জলদি বল তই বেকাৰ আউট পুৰা আড্ডা হৈ গৈছে আৰু সাজিদ বাৰকে মিলাই মই দৌৰি আছো। গাইছ চাবলে আউট কা ৰাতি বাপৰি বাপ ৰাতি ক'ত যাইছো আমি ক'ত যাইছো। গাইছ আজি পিছে নি ভূত আছে আৰু মিনমাক আজি আমাৰ গাঁওখন গোটেই ফুৰালো। কেনেকুৱা লাগছে কোৱা? মজা লাগছে আমাৰ গাঁওখন গোটেই ফুৰালো আজি। তাকে একদিন পুৰা দিনত আহি ভালকে চাম। আজি নাইট ভিউ দেখাই আছে, মানে নাইট ভিউ দোকান পোহৰ কিবি দেখা পাইছিলে গাইছ মানুহে গাঁও ঘূৰে দিনত ধুনীয়াকে পোহৰত এনেকুৱাকে কি ফুৰি আছে ৰাতি। কি পাগল চলি এই ৰাতি কি দেখা পাই আছো হা? তই মানে কি হিচাপত তই ৰাতি ফুৰি আছা গাঁও? ৰাতি মানে আমাৰ গাঁৱত ধুনীয়া ৰাতি আছে। আচ্ছা সেইটো কাৰণে দিনত অলপ বহুতৰে চকু পৰে। চলি ঠাণ্ডা বেয়া আছে গাইছ। কমচোন হে তাৰ আটা তাক ৰাতিয়ে ফুৰাব লাগিব গাইছ, তাক দিনত নৰা। আৰু এনেকে আহি পালো কলি তাক কৈছি চক হোটেলত ৰখিলো। হোটেলত চাহ তাহ খাই ল কিবা। তো এতিয়া মিনময় ঘৰত থলো আৰু ময়ো ঘৰত গৈ থাকো। কিবা ক'বা নেকি? তো ভাল লাগিল এই ৰাতি গাঁওখন ঘূৰিলি মানুহ ঘূৰে দিনত। একো নাই নহয়, দিনত আপি চলি বেছি আছে না। আমাৰ আপি নেক্সট চলি প্লেন আহি আছে গাইছ। আপি চলি চকুত পৰে, সেইটো কাৰণত ৰাতি ঘূৰিছো। কিবা একো বেয়া নাই, ভাল আমাৰ লাগিল। নেক্সট প্লেন আহি আছে ধমাকা দিয়ক মই ঘৰত গেলি গৈ থাকো। যা অ ভাই তুই মেগী নুখালি মোক? মেগী এতিয়া নহয়, মই যাই পেলাই খাম। একলা খাবি? একলাই মাৰি পেট ফিকালিকো কথা নাই। মেগীটো খাই লওঁ। খাওঁ মানে এনে খাব নোৱাৰা, এইটো বনাব লাগিব, তেতিয়াহে খাব পাৰিম। তো এইটোৱে আছিল আজি ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু 3000 হ'ব গৈ আছে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সলকাৰণে কৰি দিব এই গাইছ 3000 তো দেখ নেক্সট ভিডিঅ'টো লগ পাম। আজিৰ ভিডিঅ'টো কি হ'ল গমেই নাপালো মই। দেখ